হেল্ল' দোস্তো, আজি বনাম কালাকন ৰেচিপি আৰু কেনেকৈ কালাকন বনাই পেলাই সহজতে ঘৰতে খাব পাৰিব। একদম ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে বুজি পাব যে কালাকন কেনেকৈ বনাব পাৰি। হেল্ল' দোস্তো, আজি বনাম কালাকন ৰেচিপি। কালাকন বনাবলৈ প্ৰথমত কি কৰিব, চানা ফালিব লাগিব। চানাৰ কাৰণে মই ইয়াত 1 কেজি পাউডাৰ গাখীৰ ইউজ কৰিছোঁ আৰু 4 লিটাৰ পানী মই মিলাই দিছোঁ। এতিয়া মিলোৱাৰ পিছত গাখীৰটো কি হ'ব, প্ৰথম এক চানা বনাব লাগিব ন। তো গাখীৰটো প্ৰথম ধুনীয়াকৈ মিলাই পেলাই ইয়াক উতলাই ল'ব লাগিব। তাৰপিছত ইয়াক চানা ফালিব লাগিব। চানা ফালাৰ পিছতহে কালাকন হ'ব। তো কেনেকৈ কালাকন বনাব পাৰি আপোনালোকক মই দেখাই দিছোঁ। যিকোনো পাউডাৰ গাখীৰ 1 কেজি ল'ব। লোৱাৰ পিছত এনেকৈ পানী দি পেলাই গৰম কৰি ল'ব। অলপ গৰম কৰাৰ পিছত গাখীৰটো প্ৰথম গুলি ল'ব লাগিব। ভালকৈ এইটো মিক্স কৰি দিব দেই, গোটা গোটা থাকিব দিব নালাগে। আৰু বেছি অভাৰ গৰমত নিদিব, হালকা গৰমত গাখীৰটো ইয়াত এড কৰি দিব। তেতিয়া ধুনীয়াকৈ হিলাই দিলে যেতিয়া গাখীৰটো উতলি আহিব, তাৰপিছত ইয়াক নমাই দিব লাগিব। আৰু তাৰপিছত মই কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। আৰু এইফালে গাখীৰটো মোৰ গৰম হৈ গ'ল, নমাই দিলোঁ। এতিয়া মই চানা পানী দি পেলাই গাখীৰটো ফালি ল'লোঁ। যিকোনো আপোনালোকে নেমু পানী দিও ফালিব পাৰিব, ন ভিনেগাৰ দি ফালিব পাৰিব। আৰু মোৰ হোটেলত থকা চানা পানী দি মই চানাটো ধুনীয়াকৈ ফালি ল'লোঁ। আৰু এখন হাতা দি আৰামত এনেকৈ হিলাই দিব। হিলাৰ পিছত চানাটো ধুনীয়াকৈ ফাটি যাব আৰু চবফালে সমানে ফাটি যাব। ইয়াক ফাটাৰ পিছত এখন ধুনীয়াকৈ ৰুটি কাপোৰ, বগা কাপোৰত ধুনীয়াকৈ ইয়াক চাকি দিব লাগিব। চানাটো মোৰ ধুনীয়াকৈ ফালি হৈ গ'ল। এতিয়া মই ইয়াক চাকি দিম। চাকাৰ আগত মই কি কৰিম, গাখীৰ বহাব লাগিব। কেৰাহী বহাই দিছোঁ। ইয়াত মই গাই গাখীৰ মই ইউজ কৰিছোঁ। মোটামুটি 4 লিটাৰ বা 5 লিটাৰ গাখীৰ মই ইয়াত পিয়ৰ গাখীৰ দি পেলাই গলাই মই গাখীৰটো প্ৰথম ডাঠ কৰি ল'ব লাগিব। আৰু ইয়াত মই 5 লিটাৰ গাখীৰ ইউজ কৰিছোঁ। পিয়ৰ গাখীৰ হয়, ফুল ক্ৰীম গাখীৰটো লাগিব দেই। ফুল ক্ৰীম গাখীৰটো কি হয়, কালাকনটো খাবলৈ টেষ্ট হ'ব। এয়া চাওক, মই ধুনীয়াকৈ ইয়াক হিলাই ইয়াক 1 লিটাৰ বনাই দিব লাগিব। যেতিয়ালৈকে শুকাই নাযাব তেতিয়ালৈকে হিলাই থাকিব লাগিব। এইফালে মই বগা কাপোৰ এখন লৈছোঁ আৰু কাপোৰখনত মই ধুনীয়াকৈ এনেকৈ ঢাকি দিছোঁ। প্ৰথমে এনেকৈ কাপোৰখনত চব চানাটো দি ল'ব আৰু এনেকৈ ধুনীয়াকৈ চানাটো ওলমাই ৰাখি দিব লাগিব। আধা ঘণ্টা বা 1 ঘণ্টা সময় এনেকৈ চানাটো ৰাখি দিব। যিমানটো পানী থাকে পূৰা পানীটো ওলাব দিব। কালাকনটো হোৱালৈকে মই এখন ট্ৰে লৈছোঁ আৰু ট্ৰেত অকণমান মই ঘি এড কৰি দিছোঁ, কিয়নো ইয়াত কালাকনটো থ'ব লাগিব। তলত যদি ঘিউ দি দিয়ে তেতিয়া কালাকনটো খাবলৈ খুব এটা সোৱাদ হ'ব, টেষ্ট হ'ব। এনেকৈ থৈ দিলেও হৈ গ'ল, ইয়াত একো কৰিব নালাগে। এতিয়া কালাকনটো দিব, সি নিজেই সমানে চবফালে লাগি যাব। আৰু এইফালে চাওক, গাখীৰটো গলি ডাঠ হৈছে আৰু অলপ ডাঠ হ'ব লাগিব, তেতিয়া ইয়াত চানাটো এড কৰিব পাৰিব। আৰু এইফালে চাওক, শুকাই ডাঠ হৈ গৈছে, দেখিছেনে? চাওক, ডাঠ হৈ গৈছে। এতিয়া কি কৰিম, যিটো চানা মই ফালি থৈছিলোঁ সেই চানাটো মই ইয়াত এড কৰি দিম। আৰু যিটো চানা মই ফালি থৈছোঁ চানাটো মই ইয়াত এড কৰি দিলোঁ। আৰু এড কৰাৰ পিছত চানাটো এনেকৈ হিলাই থাকিলে নিজে ভাগি যাব। আৰু একদম কম হিটত ইয়াক হিলাব লাগিব দেই, বেছি হিট নিদিব। মোটামুটি 5 মিনিট সময় ইয়াক ধুনীয়াকৈ কম হিটত আৰামত এনেকৈ হিলাই থাকিব। হিলাই থাকিলে কি হ'ব, সি অট'মেটিক টাইট হৈ যাব। টাইট হৈ যোৱাৰ লগতে ট্ৰেত উলিয়াই দিব পাৰিব। সেইটো বিনা চেনি দেই, কোনো চেনি দিয়া নাই ইয়াত। তো এনেকৈ কালাকন বনাই পেলাই ধুনীয়াকৈ খাব পাৰিব। বুজিছেনে? প্ৰচেছটো মই দেখাই দিছোঁ আপোনালোকক, কেনেকৈ বনাই খাব পাৰে। অলপ গাখীৰ দিও বনাই খাব পাৰিব, বা বেছিকৈ যদি আছে বেছিকৈও বনাই পেলাই খাব পাৰিব। আৰু এইফালে চাওক, টান হৈ গৈছে, দেখিছেনে? টাইট হৈছে। আৰু এতিয়া মই কি কৰিম, ইয়াত ট্ৰেত উলিয়াই থ'ম। আৰু ট্ৰেত উলিয়াৰ পিছত 1 ঘণ্টাৰ পিছত বা আধা ঘণ্টাৰ পিছত আপোনালোকে খাব পাৰিব। ধুনীয়াকৈ কাটি পেলাই ইয়াক ট্ৰেত এতিয়া মই ধুনীয়াকৈ উঠাই লওঁ। ধুনীয়াকৈ চাওক, মই ট্ৰেত সজাই দিলোঁ। আৰু এতিয়া আধা ঘণ্টা 1 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিব। তাৰপিছত টাইট হৈ যাব, তেতিয়া ধুনীয়াকৈ পিচ কৰি কাটি পেলাই খাব পাৰিব। আৰু খুব ধুনীয়া হৈছে কালাকনটো, দেখিছেনে? আৰু এনেকৈ ধুনীয়াকৈ কালাকন বনাই পেলাই খাব পাৰিব। আৰু ৰেচিপিটো চাই কেনেকুৱা লাগিছে কমেণ্টত জনাব। কাৰণ এতিয়া মই কাটিবলৈ দেখাব নোৱাৰিম, ফ্ৰিজত ৰাখি দিব লাগিব। এইফালে চাওক, কাটি পেলাই মই 1 পিচ উলিয়াই দিছোঁ। এতিয়াও ইমান টাইট হোৱা নাই আৰু অকণমান টাইম সময় লাগিব তেতিয়া টাইট হ'বলৈ। আৰু ধুনীয়া হৈছে। তো এনেকৈ কালাকন বনাই পেলাই আপোনালোকে খাব পাৰিব। চ' আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।